চাওক টিকটক এটা বেলেগ প্লেটফৰ্ম আৰু ইউটিউব এটা বেলেগ প্লেটফৰ্ম এটা টিকটকৰ প্ৰব্লেমটো হৈছে এইটো যে ইয়াত ক্ৰিঞ্জ মানে আল ভাল ভিডিঅ'বোৰ বেছিকৈ প্ৰমোট কৰা হয় তাৰোপৰি ইয়াৰ আধাৰো বেছি কণ্টেণ্ট কেৱল ভাল পোৱা ইমোশ্যন আৰু প্ৰেমৰ ওপৰত হয় মানি ল'ব পাৰোঁ যে টিকটকত কিছু ভাল ভিডিঅ' পোৱা যায় কিন্তু এটা আমৰ গোটেই অংশ পোকে খোৱা হ'লে তাৰ অলপমান মিঠা অংশৰ কাৰণে সেই আমটো আমি ভাল বুলি ক'ম নেকি হা ভাৰতবৰ্ষ 135 কোটি জনসংখ্যাৰ দ্বিতীয় বৃহৎ দেশ নহয় জানো ইয়াৰে বহু কম সংখ্যকেহে ইণ্টাৰনেট ইউজ কৰে তাৰে একো 10% বিদেশত জব বা ব্যৱসায় কৰি আছে গতিকে ইহঁতৰ হাতত আলবাল টিকটকাৰ ফ'ল' কৰাৰ সময় নাই আনহাতে 5% বিদেশত হাজিৰা কৰি বা তেনেকুৱা হোটেল ইত্যাদিৰ কাম কৰি থাকে ইহঁতৰ হাতত টিকটক চোৱাৰ সময় নাথাকে তাৰপিছত 30% চাকৰি কৰে প্ৰাইভেট বা গভৰ্ণমেণ্ট ছেক্টৰত ইহঁত ইউটিউবত ভাল ইনফৰ্মেটিভ ভিডিঅ' চাই কিয়নো ইহঁতে নিজৰ ছাকচেছৰ বাবে বেলেগ কথা চিন্তা কৰিব নোৱাৰে আনহাতে 5% ধনী মানুহ যেনে টাটা বিৰলা আম্বানীৰ নিচিনা ইহঁতে স্পিৰিচুৱেল ভিডিঅ' চাই হয়তো ইহঁতে টিকটকৰ নাম মাত্ৰহে শুনিছে ইয়াৰ পিছত 20% সৰু ব্যৱসায়ী ইহঁত ইউটিউবত মটিভেশ্যনেল আৰু কেছ ষ্টাডি ভিডিঅ' চাই নিজৰ ব্যৱসায় আগুৱাই নিবৰ কাৰণে কেছ ষ্টাডি ভিডিঅ' চাই লাইফত যাতে ছাকচেছ হয় ইহঁতে মোৰ দৰে টিকটক ইনষ্টল কৰিয়ে পোৱা নাই সিহঁতক আন 10% এনেকুৱা ষ্টুডেণ্ট আছে যিবোৰ নিজৰ লাইফক লৈ চিৰিয়াছ কিবা এটা কৰিব বিচাৰে ইহঁত টিকটক চাবলৈ সময় নুলিয়াই ইউটিউবত এডুকেশ্যনেল ভিডিঅ' আৰু ছাবজেক্ট মেটেৰিয়েল চাই আৰু জব ৰিলেটেড ভিডিঅ' চাই আনহাতে 20% নিব্বা হৈছে টিকটকাৰ ইউজাৰ ইহঁতৰ লাইফত কোনো এম্বিশ্যন নাই ইয়াত আমি টিকটক ফলোৱাৰৰ কথা কৈছোঁ চেলিব্ৰিটিৰ কথা কোৱা নাই এই নিব্বিৰ এটাই এইম নিব্বাক লাগে জিএফ আৰু নিব্বিক লাগে 10 জন বিএফ আনহাতে এনেকুৱাও আছে যিবোৰ চেলিব্ৰিটিবোৰৰ ষ্টাইল কপি কৰা মাত্ৰকে নিজকে চেলিব্ৰিটি বুলি ভাবিবলৈ ধৰে ইহঁতে টিকটক চাই দিন ৰাতি ফেচবুক হোৱাটছএপত প্ৰেমৰ ষ্টেটাছ দিয়ে 20% মিনছ কিমান হ'ল 20 কৰোৰ এনে ফাল্টু মানুহ মানে আমাৰ ভাৰতবৰ্ষত 20 কৰোৰ ফাল্টু মানুহ আছে যি এই টিকটকাৰবোৰক ফ'ল' কৰে চাওক ইয়াতে টিকটক ইউজাৰে আমাক গালি পাৰিব পাৰে কিন্তু এইটো শুনক টিকটক ইউজাৰসকল কেতিয়াবা লাইফৰ ফিউচাৰৰ বিষয়ে চিন্তা কৰিছানে টাইম যে টিকটকত হাঁহি পাৰ কৰিলি প্ৰেমৰ ষ্টেটাছ চাই কান্দিলি ভৱিষ্যতে কেতিয়াবা কিবা ভাল পাবি নেকি ইয়াৰ পৰা আৰে ভাই টিকটক ভাৰ্চিছ ইউটিউব বাদ দে টিকটক ভাৰ্চিছ লাইভ বুলি কোৱা টিকটক ডাঙৰ নে লাইভ ডাঙৰ ইউটিউবৰ দৰে ভাল চেনেল যেনে চিকেন মহাত্মাজী টেকনিকেল এডভান্স আছাম মোৰ প্ৰিয় ইউ এডভাইজৰ এইবোৰ লাইভ কৰা জীৱন কৰা কণ্টেণ্ট টিকটকত পাবা নেকি প্ৰশ্ন মোৰ উত্তৰ কিন্তু তোমালোকৰ হ'ব দে